আজি মই আপোনালোকক শিকাম যে আপোনালোকে কেনেকৈ ইউটিউবত ডেছক্ৰিপশ্যন লিংক দিবলৈ পাৰে গতিকে ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাই দিব ভিডিঅ'টো ভাল লাগে লাইক সাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব গতিকে বলক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া মই আপোনালোকক দেখুৱাম মোৰ এটা ডেছক্ৰিপশ্যন দিয়া হৈ আছে সেইটোত মই কেনেকৈ কৰিছোঁ এই চাওক মই ইউটিউবত গ'লোঁ এতিয়া মই ইয়াত আহিছিলোঁ তাৰপিছত মই যাম মোৰ নিজৰ ইউটিউব চেনেলত যাম চাওক নিজৰ ইউটিউব চেনেলত গৈ মই এটা ইউটিউব ডেছক্ৰিপশ্যন দিছিলোঁ এইটোত চাওক তাৰ তলত চাওক এনেকুৱা নিচিনা যে এটা দিয়ে হয়নে এনেকুৱা নিচিনা দেখিছেনে এনেকুৱা নিচিনা বস্তুটো আপোনালোকে কেনেকৈ দিব গতিকে ভিডিঅ'টো লাষ্টলৈকে চাই দিব ভিডিঅ'টো ভাল লাগে লাইক সাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব এইটো চাওক মই এইটো ভিডিঅ' দিছিলোঁ মানে ডেছক্ৰিপশ্যন গতিকে আপোনালোকক এতিয়া মই দেখুৱাম আপোনালোকে এতিয়া কোনটো ভিডিঅ' দিম বুলি খুজিছে মানে আপোনালোকে এতিয়া কোনটো ভিডিঅ'ত ডেছক্ৰিপশ্যন দিম বুলি খুজিছে ভাবিছে মই দিবলৈ বিচাৰিছোঁ আবেলি ওলাই গৈছিলোঁ এই ভিডিঅ'টো মই এনেকৈ কৰি ডেছক্ৰিপশ্যন দিবলৈ বিচাৰিছোঁ গতিকে ভিডিঅ'টো আপোনালোকে কি কৰিব তাৰপিছত শ্বেয়াৰত ক্লিক কৰিব শ্বেয়াৰ কৰাৰ পিছত আপোনালোকে ক্লিক কৰিব লাগিব এইটো দেখিছেনে ইয়াত ক্লিক কৰিব কপি লিংকত ক্লিক কৰিব তাৰপিছত আহিব এইটো তলত আহি যাব এনেকুৱা নিচিনাকৈ তাৰপিছত আপোনালোকে যাব ইউটিউব ষ্টুডিঅ'ত যাব এইটো হৈছে মোৰ ইউটিউব ষ্টুডিঅ' আপোনালোকে নিজৰ ইউটিউব ষ্টুডিঅ' নিজেই বিচাৰি ল'ব এইটো হৈছে মোৰ ইউটিউব ষ্টুডিঅ' গতিকে মই ইয়াত যাম ইয়াত যোৱাৰ পিছত আপোনালোকে অলপমান টাইম ৰখিব লাগিব তেতিয়া আপোনালোকৰ খোল খাব এইটো মোৰ খোল খাই গৈছে চাওক মই এতিয়া অলপমান এনেকৈ থাকিম তাৰপিছত আহি গ'ল এইটো মই ক্লিক কৰিছিলোঁ বিয়া খাবলৈ বোলে মই ডেছক্ৰিপশ্যন দিবলৈ বিচাৰিছিলোঁ এইটো বিয়া খাবলৈ গৈছিলোঁ মই এইটো তাত ডেছক্ৰিপশ্যন দিম বুলি ভাবিছিলোঁ তাৰপিছত মই এতিয়া যাম মই মোৰ নিজৰ ইউটিউব চেনেলত চাওক মই মোৰ নিজৰ ইউটিউব চেনেলত গৈ লৈছোঁ মই আবেলি ওলাই গৈছিলোঁ ভিডিঅ'টোত ক্লিক কৰি ল'ম এইটো হৈছে মোৰ আবেলি ওলাই গৈছিলোঁ ভিডিঅ'টো এইটো হয়নে মই এইটো ডেছক্ৰিপশ্যন দিবলৈ বিচাৰিছোঁ ডেছক্ৰিপশ্যন দিবলৈ তাৰ কাৰণে এতিয়া মই যাম মই এইটো ডেছক্ৰিপশ্যন দিবলৈ বিচাৰিছিলোঁ এতিয়া মই যাম এটা ভিডিঅ' ক্লিক ল'ম মই এতিয়া এইটো ভিডিঅ'কে ক্লিক কৰি লৈছোঁ এইটো ভিডিঅ' ক্লিক কৰাৰ পিছত এই আপোনালোকে এডিটিংটোত ক্লিক কৰিব এই চিন্তা যে আছে এইটো এডিটিং বুলি কয় এইটো আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা নিচিনাকৈ খোল খাব তাৰপিছত যাব আপোনালোকে এড ডেছক্ৰিপশ্যন আপোনালোকে ইয়াত কিবা কিবি লিখিব পাৰে নিলিখাকৈ আপোনালোকে ডবল টেপ কৰি দিব তাৰপিছত এনেকৈ কৰি তাৰপিছত আহিব পেষ্ট এইটো ক্লিক কৰাৰ পিছত আপোনালোকৰ ডেছক্ৰিপশ্যন হৈ গ'ল তাৰপিছত আপোনালোকে বেক কৰি দিব বেক কৰাৰ পিছত আপোনালোকে এনেকুৱা নিচিনাকৈ আহিব আৰু আপোনালোকে ছেভ কৰি দিব ছেভ কৰাৰ পিছত আপোনালোকৰ হৈ গ'ল এডিটিং ছেভ তাৰপিছত এতিয়া আপোনালোকে যাব ইয়াত গৈ এতিয়া মই যাম এই ভিডিঅ'টোত মই যোনটো ডেছক্ৰিপশ্যন দিছিলোঁ এইটো মই ডেছক্ৰিপশ্যন দিছিলোঁ গতিকে মই ইয়াত যাম চাওক চাওক এইটো মোৰ ডেছক্ৰিপশ্যন আহি গৈছে এইফালে চাওক এইটো মোৰ ডেছক্ৰিপশ্যন আহি গৈছে আপোনালোকে এনেকৈ কৰি এটা ডেছক্ৰিপশ্যন দিবলৈ পাৰে চাওক এতিয়া মই আবেলি ওলাই গৈছিলোঁ ভিডিঅ'টো আহি গ'ল এনেকুৱা নিচিনাকৈ আপোনালোকে এটা ইউটিউব ডেছক্ৰিপশ্যন দিবলৈ পাৰে আৰু যদি আপোনালোকক শিকাবলৈ লাগে এইটো যে কমেণ্ট এনেকুৱা নিচিনাকৈ যে আপোনালোকৰ যে থাকে কমেণ্ট টাৱাৰ এইটো আপোনালোকে কেনেকৈ অন কৰিব এইটো যদি আপোনালোকক শিকাবলৈ লাগে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি দিব গতিকে ভিডিঅ'টো লাষ্টলৈকে চাই দিব এইটো আপোনালোকে কেনেকৈ অন কৰিব এইটো আপোনালোকে লাষ্টলৈ চাই আপোনালোকে মোক কমেণ্ট কৰি দিব এইটো ভিডিঅ' আপোনালোকে যোনটো এটা ভিডিঅ'ত আপোনালোকে কমেণ্ট কৰি দিব আপোনালোকক মই এইটো শিকাই দিম গতিকে আজিলৈ বাই বাই লগ পাম নেক্সট ভিডিঅ'